যিজন ঈশ্বৰৰ সৃজন কৰিলে সেই পশু-পক্ষীবিলাককো তেওঁ ঈশ্বৰজন কৰা। গতিকে ঈশ্বৰৰ সৃজন কৰা জীৱক জ্ঞান কৰিব লাগে। হয়, এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা। তেতিয়াই সকলোবোৰ জ্ঞান লাভ কৰিব পাৰিবা। জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতৰ কোনো বস্তুৱে ঈশ্বৰক চিন্তা কৰিব নোৱাৰে। পবিত্ৰ হৰিনাম গাবলৈ শিকা। ঈশ্বৰে আমাক কৰুণা কৰিব। হয়, হৰিনাম গাবলৈ কোনো শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক বুজিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনাক ওলাই আহিব। ক্ষমা কৰিবা মাইহঁত, মই মৃদুৱাই যাব নোৱাৰো। তোমালোক যোৱা, মই মাজে মাজে ঘূৰি ফুৰিম। ব'লা মাইহঁত, আমি মৃদুৱাইলৈ যাওঁ। মৃদুৱাই